শান্তি 12 এপ্ৰিল 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতাৰ মৰমটো সকলো সন্তানৰ প্ৰতি আছে, কিন্তু যিসকলে পিতাৰ ৰায় তৎক্ষণাৎ মানি লয় তেওঁলোকৰ প্ৰতি আকৰ্ষিত হয়। গুণৱান সন্তানে মৰম আকৰ্ষিত কৰে। প্ৰশ্ন: পিতাই কোনটো ঠিকা লৈছে? উত্তৰ: সকলোকে ফল কৰি উভতাই লৈ যোৱাৰ ঠিকা এজন পিতাৰ। পিতাৰ নিচিনা ঠিকাদাৰ সৃষ্টিত আৰু আন কোনো নাই। তেওঁৱেই সকলোৰে সৎগতি কৰিবলৈ আহে। পিতাই সেৱা অবিহনে থাকিব নোৱাৰে। তেন্তে সন্তানসকলেও সেৱাৰ প্ৰমাণ দিব লাগে। পিতাই যি শুনায় সেয়া আওকাণ কৰিব নালাগে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. নিতৌ ৰাতি খতিয়ান চাব লাগে যে অতিকৈ মৰমৰ বাবা গোটেই দিনটোত কিমান স্মৰণ কৰিলোঁ। নিজক জাহিৰ কৰিবলৈ খতিয়ান ৰাখিব নালাগে। গুপ্ত পুৰুষাৰ্থ কৰিব লাগে। 2. পিতাই যি শুনায় তাৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰিব লাগে। সেৱাৰ প্ৰমাণ দিব লাগে। পিতাই শুনোৱা কথা আওকাণ কৰিব নালাগে। ভিতৰত যদি কিবা আখৰি অৱগুণ আছে তেন্তে সেয়া পৰীক্ষা কৰি আঁতৰাব লাগে। বৰদান: বৈৰাগ্য বৃত্তিৰে এই অসাৰ সংসাৰৰ পৰা আকৰ্ষণ মুক্ত হৈ থাকোঁতা সঁচা ৰাজঋষি হোৱা। ৰাজঋষি অৰ্থাৎ ৰাজ্য থকা স্বত্বেও বেহদৰ বৈৰাগী। দেহ আৰু দেহৰ পুৰণি সৃষ্টিৰ প্ৰতি অলপো আকৰ্ষণ নাথাকে, কিয়নো জানে এইখন পুৰণি সৃষ্টি হয়েই অসাৰ সংসাৰ। ইয়াত কোনো সাৰ নাই। অসাৰ সংসাৰত ব্ৰাহ্মণৰ শ্ৰেষ্ঠ সংসাৰ পাই গ'ল। সেয়েহে সেই সংসাৰৰ প্ৰতি বেহদৰ বৈৰাগ্য অৰ্থাৎ কোনো আকৰ্ষণ নাই। যেতিয়া কাৰো প্ৰতি আকৰ্ষণ বা বশ্যতা নাথাকিব তেতিয়া ৰাজঋষি বা তপস্বী বুলি কোৱা হ'ব। শ্লোগান: যুক্তিযুক্ত বচন সেয়া যি মধুৰ আৰু শুভ ভাৱনা সম্পন্ন। ওম শান্তি।